নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আমি যোৱা কালাংশত ডাং বৰলাৰ কেঁচুৱা দৰ্শন পাঠটো পঢ়াইছিলোঁ। গতিকে পাঠটোত ডাং বৰলাৰ কথা কোৱা হৈছিল। ডাং বৰলা মোমায়েকৰ জীয়েক হেমীৰ ল'ৰা এটা হোৱাৰ কাৰণে খবৰ কৰিবলৈ গৈছিল আৰু তাতেই ডাং বৰলা আছিলগৈ। তাৰ পিছৰখিনি আমি আজি আৰম্ভ কৰিম। ককাইদেউ ভিতৰলৈ আহা, সবাহ ভাগিল। মাহীদেউ জেঠাইদেউ সকলো তাতেই আছে বুলি সুমীয়ে খবৰ দিলেহি। যেতিয়া ডাং বৰলা সুমীহঁতৰ ঘৰলৈ গৈছিলে তেতিয়া সুমীয়ে ডাং বৰলাক ভিতৰলৈ মাতিছিল। যিহেতুকে হেমীৰ এটি ল'ৰা হৈছিল, সেই ল'ৰাটো হোৱাৰ বাবে তেওঁলোকৰ ঘৰত গোপিনী সবাহ পাতিছিল আৰু সেই গোপিনী সবাহত মাহীদেউ জেঠাইদেউ সকলো তাতেই আছিল বুলি সুমীয়ে খবৰ দিছিল। ময়ো তাৰ পাছে পাছে ভিতৰ সোমালোঁ। মোক দেখি মাইদেউৱে ঘৰৰ কথা আৰু আন মাহীদেউ জেঠাইদেউবিলাকে নানান কথা সুধিলে। গতিকে মোক দেখি মাহীদেউ জেঠাইদেউ সকলোৱে ঘৰৰ কথা সুধিলে। এইটো নুমলীয়াইটো ল'ৰা নহয়নে? ই বৰ ডাঙৰটো হ'ল দেখোন বুলি তাৰে ভিতৰৰ আন এগৰাকী বয়সীয়াল তিৰোতাই ওচৰ চাপি সুধিলেহি আৰু মোৰ গালে মুখে হাত ফুৰালে। গতিকে আমি এইখিনিতে এটা প্ৰশ্ন পালোঁ যে ডাং বৰলানো কাৰ পুতেক আছিল? গতিকে ডাং বৰলা নুমলী আইটিৰ পুতেক আছিল। গতিকে এগৰাকী বয়সীয়াল তিৰোতাই ওচৰ চাপি আহি গালে মুখে হাত ফুৰাই মৰম কৰি সুধিলে যে এইটো নুমলী আইটিৰ ল'ৰা নহয় জানো? মাইদেউৱে ক'লে, এয়া তোৰ বৰ জেঠাইদেউ। আজি 3 দিনমান হ'ল ইয়াতেই আছেহি, দূৰত থাকে, বেছিকৈ আহিব নোৱাৰে। বৰ জেঠাইদেউৰ মোমাইদেউ বৰ বায়েক, কথা শুনিছিলোঁহে, দেখা নাছিলোঁ। এনেদৰে কথা বতৰা পাতি থাকোঁতে এগৰাকীয়ে মাত লগালে, ন ল'ৰা নোচোৱা? মই ক'লোঁ, কেনি দেখাই নাই। তাৰ পিছত হেমীয়ে কাপোৰৰ টোপোলা এটা আল ফুলকৈ কোলাত লৈ মোৰ ওচৰ চাপিলহি। মই উঠি চাওঁ যে এই কেঁচুৱাটিয়ে হেমীৰ ল'ৰা। মই তেতিয়া চোলাৰ মোনাৰ পৰা আয়ে দিয়া ৰূপ দুটকা উলিয়াই তলে ওপৰে চায়ো ল'ৰাৰ হাত দুখনৰ এখনো নেদেখি কাপোৰৰ ওপৰতে থৈ দিলোঁ। এগৰাকীয়ে মাত লগালে, ল'ৰাৰ হাততহে দিব লাগে। মই ক'লোঁ, হাতনো কেনি আছে? আন এগৰাকীয়ে ক'লে, থ দে, হ'লেই হ'ল। ল'ৰা মানুহ, সিনো কি জানে? মোৰ উত্তৰ শুনি আইসকলে হাঁহি দিলে। মাহীদেৱে আকৌ ক'লে, কচোন বাৰু, ই মাকৰ দৰে নে বাৰু বাপেকৰ দৰে? নাই, ককাওক বুঢ়ীমাকৰ দৰে হৈছে। তেতিয়া মাহীদেৱে আকৌ ডাং বৰলাক সুধিলে যে কচোন, ই মাকৰ দৰে হৈছে নে বাপেকৰ দৰে হৈছে, নাইবা ককাওক বা বুঢ়ীমাকৰ দৰে হৈছে? সৰ্বনাশ, মই এতিয়াহে বিপাঙত পৰিলোঁ। ইমান পৰ সকলো ভালে ভালেই গৈছিল, লেঠা আহিল এতিয়া। তেতিয়া মোৰ পেহীদেৱে কোৱা কথাষাৰলৈ মনত পৰিল, মানুহো আছে বহুত, সকলোবোৰ মান ৰখাব লাগিব, সকলোৰে মান ৰখাব লাগিব। মই ভাবি চিন্তি একো উপায় নাপাই ক'বলৈ ধৰিলোঁ, নাকটো বাপেকৰ দৰে হৈছে। যদিও বাপেকৰ মুখখন সেই সময়ত মোৰ মনত পৰা নাছিল। তলৰ সুতৰিটো মাকৰ দৰেই হৈছে, কপালখন মোমাইদেউৰ দৰে, কাণ দুখন মাইদেউৰ দৰে, চকুযোৰ মাহীদেউৰ দৰে, গাল দুখন জেঠাইদেউৰ। আৰু শেষ কৰিবলৈ নাপালোঁ। জেঠাইদেৱে ভেকাহি মাৰি ক'লে, ক'ৰ অহবলীয়াটো ওলালহি? এইবোৰ কি বলকিছ? মনে মনে থাক। গতিকে যেতিয়া মাহীয়েকে কি কৰিলে, ডাং বৰলাক সুধিলে যে কেঁচুৱাটো মাকৰ নিচিনা নে বাপেকৰ নিচিনা নে ককাওক বুঢ়ীমাকৰ নিচিনা, তেতিয়া ডাং বৰলা বিপাঙত পৰিলে আৰু একো ভাবি চিন্তি নাপাই সি এফালৰ পৰা উত্তৰ দি গ'ল। সকলোৰে মান ৰাখিবলৈ যাওঁতে কথা কিবাটোহে হ'ল। এই ভাবি মই তলমূৰ কৰিলোঁ। মোৰ তেনে অৱস্থা দেখি মাহীদেউক ক'লে, ই ল'ৰা মানুহ, ইয়াকনো কেলেই সুধিছিলি?
সি কি বুজে, যাওক এইবাৰ ইমানতে সাম কাটিলে। বহুত পৰ মনে মনে থকাৰ পিছত কিবা এটা কোৱা উচিত বুলি ভাবি কথা ক'বলৈ গৈ আকৌ লেঠাহে লগালোঁ, অৰ্থাৎ সুধিলোঁ, এওঁলোকেনো ভাত কিহেৰে খায়? দিলে আকৌ আটাইবিলাকে গীতজনী মাৰি হাঁহি। গতিকে ডাংবৰলাই কেঁচুৱাৰ বিষয়ে একো কথাই নাজানিছিল। গতিকে ইমানখিনি যোৱাৰ পিছত বহুত পৰ মনে মনে থকাৰ পিছত আকৌ ডাংবৰলাই সুধিলে যে কেঁচুৱাইনো কিহেৰে ভাত খায়? তেতিয়া আটাইবিলাকে আকৌ হাঁহি দিলে। মাইদেৱে ক'লে, তই বোপাই একোকে নাজানো, মনে মনে থাক, ইমান কেঁচুৱা ল'ৰাইনো ক'ৰবাত ভাত খায়নে? তেতিয়া আকৌ মাইদেৱে কি কৰিলে, উত্তৰ দিলে যে তই বোপাই একো নাজান বুলি ক'লে যে কেঁচুৱা ল'ৰাইনো ক'ৰবাত ভাত খায়নে, তই মনে মনে থাক বুলি ক'লে। তাৰপিছত আন কথা বতৰা পাতি থাকোঁতেই আন এগৰাকী জেঠায়ে ক'লে, তই এতিয়ালৈকে ল'ৰাক কোলাত লোৱাই নাই দেখোন, যাওঁ হেমি ল'ৰাক ইয়াৰ কোলাত দে, ল'ব পায় নহয়। মোৰ হাত ভৰি কঁপিবলৈ ধৰিলে, মাঘ মাহৰ জাৰতো গোটেই গাতে ঘাম ববলৈ ধৰিলে। মই এতিয়াহে নিগমে মৰিলোঁ। এনেতে হেমিয়ে কাপোৰৰ টোপোলাটো আনি মোৰ কোলাত দিলেহি। মোৰ হাত ভৰি কঁপাৰ কাৰণতে হওক বা আন কাৰণতেই হওক ক'ব নোৱাৰোঁ, কেঁচুৱাটোৱে মোৰ মুখলৈ চাই একেবাৰে চেৰেও চেৰেওকৈ কান্দিবলৈ ধৰিলে। লগে লগে আইসকলৰ মুখৰ পৰা মাত ওলাল, নে নে ল'ৰাটোক বেগতে নে। গতিকে কি কৰিলে যে কথা বতৰা চলি থাকোঁতেই আন এগৰাকী জেঠায়েকে কি কৰিলে যে ডাংবৰলাই কেঁচুৱাটো লোৱা নাই বুলি ক'লে। আৰু তেতিয়া হেমিয়ে ল'ৰাটো ডাংবৰলাৰ কোলাত দিলে। ডাংবৰলাৰ হাত ভৰি কঁপিবলৈ ধৰিলে, মাঘ মাহৰ জাৰতো গোটেই গাত ঘাম ববলৈ ধৰিলে। যেতিয়া ডাংবৰলাৰ কোলাত কেঁচুৱাটো দিলে, তেতিয়া কেঁচুৱাটোৱে চেৰেও চেৰেওকৈ কান্দিবলৈ ধৰিলে। লগে লগে আইসকলৰ মুখৰ পৰা মাত ওলাল, নে নে ল'ৰাটোক বেগতে নে। হেমিয়ে লৰালৰিকৈ মোৰ কোলাৰ পৰা ল'ৰাটো লৈ গ'ল। অলপ পিছতে তাৰে এগৰাকীয়ে মাত লগালে, ল'ৰাই মানুহ চিনে মোৰ আই, ল'ৰাই মানুহ চিনে। আন এগৰাকীয়ে কথাষাৰ মুখতে লৈ ক'লে, এই বাইদেউ কেলৈ নিচিনিব, তেওঁলোকৰ গাত গোসাঁই থাকে নহয়। আন এগৰাকীয়ে ক'লে, সঁচা কথা পেহীদেউ, এওঁলোক অবাল ব্ৰহ্ম, এওঁলোকৰ লগে লগে গোসাঁই ফুৰে, এওঁলোকে সকলো জানে, সকলো বুজে, মাথোন ক'ব নোৱাৰে। এনে কথাৰ লেছেৰি নিচিগাই হ'ল। শেষত এনে হ'লগৈ যে মই এটা বৰ বেয়া মানুহ। ভাগ্যে মাকে কোনো অপকাৰ হ'বলৈ নৌপাওঁতে মোৰ হাতৰ পৰা কেঁচুৱাটো লৈ গ'ল। আনকি হেমিৰো মুখখন ক'লা পৰিবলৈ ধৰিলে। এনেতে কিবা কাৰণত মাইদেৱে উঠি ভিতৰলৈ গ'ল। এই জগতে মই সাউৎকৰে বাহিৰলৈ আহি হাতত ছাতিটো লৈ একেবাৰে পদূলিমুখ পালোঁহি। পিছত শুনিলোঁ ভিতৰৰ পৰা হেমিয়ে মাতিছে, ককাইদেউ কেনি গ'লা, চাহ খোৱাহি। মই মনে মনে ভাবি উঠি ঘৰমুৱা হৈ বেগাই খোজ দিবলৈ ধৰিলোঁ। শেষত কি হ'ল যে যেন ডাংবৰলা এজন বেয়া মানুহে কেঁচুৱাক তাৰ হাতৰ পৰা হেমিয়ে লৈ গ'ল আৰু হেমিৰো মুখখন যেন ক'লা পৰি গ'ল। যিহেতুকে ডাংবৰলা অৰ্থাৎ বিয়া নপতা মানুহে কেঁচুৱা লোৱাৰ কাৰণে কেঁচুৱাৰ অপকাৰ হয় বুলি মানুহৰ বিশ্বাস আছিল। আৰু তেতিয়াই কি কৰিলে যে ডাংবৰলাই মনে মনে ভাবি উঠি ঘৰমুৱা হৈ খোজ দিবলৈ ধৰিলে। বাটত আহোঁতে বহুত কিবা কিবি ভাবিছিলোঁ। এবাৰ ভাবিছিলোঁ যে চৰকাৰেনো এনেকুৱা কেইবাগৰাকী মাহী পেহীক নি কোলাত একো একোটি কেঁচুৱা দি হাকিমৰ এজলাছত বহুৱাই নিদিয়ে কিয়? এওঁলোকে সেই কেঁচুৱাবোৰ আচান্দেই কোলাত দি সিহঁতৰ মুখ চাই দোষী নে নিৰ্দোষী একেবাৰে কৈ দিব পাৰে দেখোন। বহুত খৰচো ৰাহি হ'ব, লগে লগে সময়ো কমিব। যাওক বাৰু সেইবোৰ কথা। ঘৰ পালোঁহি। আয়ে দেখি আচৰিত হৈ সুধিলে,
মোমায়েৰৰ ঘৰত সকলোৰে ভালনে? মই ক'লোঁ ভাল। গতিকে ডাং বৰলা মোমায়েকৰ ঘৰৰ পৰা সকলোৰে কথা শুনি গুচি আহিল। আহি ঘৰ পাওঁতেই মাকে কি কৰিলে যে ডাং বৰলাক সুধিলে, মোমায়েৰৰ ঘৰত সকলোৰে ভালনে? তেতিয়া ডাং বৰলাই ভাল বুলি ক'লে। নেথাকিলি দেখোন। মই ক'লোঁ এৰা, এই বুলি ছাতিটো দলি মাৰি চুকত থৈ দিলোঁ। আয়ে কি ভাবিলে মই ক'ব নোৱাৰোঁ। মাথোন পিছদিনাখন মোক সোনকালে খুৱাই বোৱাই চাকৰৰ হাতত ঘৰখন গতাই দি সিপাৰৰ পৰা গাঁওবুঢ়াৰ গৰু গাড়ীখন অনাই একেবাৰে মোমাইদেউৰ ঘৰ পালেহি। গতিকে যেতিয়া ডাং বৰলাক মাকে সুধিলে যে তই মোমায়েৰৰ ঘৰত নাথাকিলিনে, তেতিয়া ডাং বৰলাই ছাতিটো দলি মাৰি চুকত থৈ দিলে। আৰু ডাং বৰলাই এনে কৰা দেখি মাকৰ মনত কি ভাৱ হ'ল, পিছদিনাখন মাকে সোনকালে ডাং বৰলাক খুৱাই বোৱাই ঘৰখন চাকৰৰ হাতত গতাই দি সিপাৰৰ পৰা গাঁওবুঢ়াৰ গৰু গাড়ীখন আনি একেবাৰে মোমায়েকৰ ঘৰ পালেহি। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ পাঠটো ইমানতে সমাপ্ত হৈছে। আজিলৈ সামৰিছোঁ। নমস্কাৰ।